ঐ তোৰ লগত যে 10 এখন আছে তাৰ আধাটা মোক দে আধাটা মোৰ হেই আধা দিব কৰিছ ফাৰি দিবি নেকি হা বুৰবক এখন চলব নেকি এতিয়া তোৰ লগত যে কি হ'ব মোৰ হেই মই আর কি জানতে আধা দিবা কইছা মই 10 টাকাটা ফাৰি দি আধা তোক দিছো আর আধা ফাৰা পিছত চলিব নেকি হা মোক ক'ব লাগে না যে আধা নহয় মোক তাৰে 5 টকা দে হেই কথাটা কোৱাৰটো তোৰে ভুল নহলে তো মই তোক 5 টকা দিলু হই তোৰ লগত যাৰ কি হ'ব না বুৰবক তুই খালি মোক গালি পাৰি থাকা চক আদি মোক গালি পারে এই কামনা লাগে চক এই গার্লফ্রেন্ডক লগ ধরব যাব লাগছিল আজি মোর তো গাড়িও নাই বাইকও নাই কি করো এই মামানক কই তার বাপে কর মারো ডিগ্রখন লৈ যাও র হিয়াকে স্কিমটো দিও র সালা দেউতাৰ গাড়ীখন আমি মুচি দিব কল মুচি দিলোঁ 10 টকা দিম বুলি কল 10 টকা নিদিল উল্টি থাপ্পৰ মাৰি পঠাই দিল সালা ৰ তাৰ জিগাৰ কা টুকুৰাখন মনে মনে একদিন বিক্ৰী কৰি দিব লাগিব ওই বামান আজি তোর দেউতার গাড়িখন মোক লাগবো কিন্তু তুই কি পাগল হৈছা দেউতাৰ এইখন জানাৰ টুকুৰা মোকে নেদে তোকে দিব এইখন এই লৈ আনবি না একদিনৰ কাৰণে ইচ্ছা নহয় এই মই শিকাই দিম না তোক কেনেকে লৈ আহিব লাগে এই ভগৱান ঔ লিছা গাড়ীখন কেনেকৈ আহি আছে ই বটে মরবো এ ই মাল খাই গাড়ি চলে এ লাগি বাসা বাসা মোক বাসা আপনি কোর করে আইছে মই কৰ পৰা আহিছোঁ এইবিলাক প্ৰতি কোনো লাভ নাই সময় নাই বামান অ্যাম্বুলেন্স ফোন কর এম্বুলেন্সক ফোন কৰি কোনো লাভ নাই বামান রক যমৰাজ মোৰ মূৰৰ ওপৰত আছে মানক পানি লইয়া এম্বুলেন্স তাৰ কি কোনো লাভ নাই এ যা যমৰাজ মোৰ মূৰৰ ওপৰত বহি আছে মই আজি তহঁতক এটা ৰাজৰ কথা ক'ব বিচাৰিছোঁ ইয়াৰ পৰা 50 কিলোমিটাৰ দূৰত দক্ষিণৰ ফালে নেয়াপাৰা পইণ্টত যাই কেনে লেফ্ট টাৰ্ণিং লৈ আমবাৰী নামৰ এখন ঠাই আছে তাৰ আমবাৰী চিধা চিধি গৈ পিনে এখন হলুকন্দা নামৰ পাহাৰ আছে এই পাহাৰখনত এখন বিশাল পানীৰ টেংকি আছে সেই পানীৰ টেংকিৰ ছাইডত এটা ডাঙৰ পাথৰ আছে সেই পাথৰটোৰ তলতে আছে মোৰ গোটেই জীৱনৰ ইনকাম কিমান 10 কৰোৰ টকা তহঁতে সেই টকাখিনি লৈ ভাঙাই কেনে এছ কৰিবি আঙ্কেল ই মরিছে আঙ্কেল পানী পানি আনছে তাই কি হ'ল ই কি মৰিলে নেকি মরিল শেষ দেন ইমান কষ্ট কৰি পানীটো আনিলো ই পিছে কি কল 50 কিলোমিটাৰ দূৰত হলুকন্দা পাহাৰত তলত পাথৰ তাত 10 কৰোৰ টকা আছে 10 কৰোৰ ই মরার সময়টা মিছা কথা হয়ে গেছে মৰা সময়ত কোনেও মিছা কথা নকয় হয় তেছো হয় চলো আরে ঠিক ল
পাই গৈছো চাইকেল পাই গৈছো বক এই গাধা ঘুরব পিছনে বক ও পাই গৈছো ঐ মই নাপাওঁ আৰু ৰখ কি হৈছে তো হা কি হৈছে ভাল লাগিছে পাগল লাগছে এই জলদি যাব লাগব 10 কোটি টকাৰ কথা আছে যাব পারবি তুই না ৰয় মই খোজকাঢ়ি যাব নোৱাৰিম আচ্ছা তেতিয়াহ'লে তোক মই উঠাই লৈ যাম কিন্তু 10 কোটি টকাটো যোগাম 6 কোটিৰ মোৰ 4 কোটি তোৰ হ'ব না সেইটোতো নহ'ব নহয় না। তেতিয়াহ'লে মই যাম তুই থাক কি কি কৈছো। হ'ব সঁচাইটো ফাইনেল হা দে ক'ত আচ্ছা এই যে পাঁচ কেজি পাইছো এই যে পাইছো এই যে যাও পাইছো এই যে দেখছা ডাঙৰ বাক্তটা দেখছা দেখছো এইটা পানি টিংকি দেখছা হ্যাঁ বল জলদি বল ঐ শুন ৰ কথাটা মনত আছে না 6 মোৰ 4 তোৰ মনত আছে মনত আছে না বেমানি নকৰবি ৰ চাব লাগব এই কেনেটো স্যার এই কাটা কর জলদি কর জলদি ওই এই জি আদি আর মানব আইছে এই লুক ওই মানব ওই যে ডাঙর পাথরটা এই ডাঙর পাথর আমি আগত আছি 10 করোড় আমার 10 কোটি আমাৰ ক'ত কোন দিন ইয়াতে ফেলে বঢ়িয়া কি আমি আগতে পাইছো আর কি 10 করোড় তোহতৰ একলা কি আরামে গিলা করব ঢকিল এই সবৰ আগত আমি আহিছো কেতিয়া আহিছা কেতিয়া আহিছা সবৰ আগত আমিয়ে আহিছো হে কি এতিয়া কি কৰিবি কি এতিয়া কি কৰিবি আহি পাইছে যেতিয়া পাইছা 10 কোটি টকা ভাগ হ'ব এতিয়া এই চাৰিটা ভাগ হ'ব চাৰিটা কিয় চাৰিটা আড়াই চাৰিটা ভাগ হ'ব লোৱাৰ ৰুমত চাৰিটা দিয়াৰ ৰুমত তিনিটা তহঁত দুইজন এটা ইউনিট নহয় তহঁতে এটা ভাগ পাবি আৰু আমাৰ দুইজনৰ দুটা চব মিলি তিনিটা ভাগ হ'ব কাটা কৰ পিতা হিচাপত মোৰ কিমান তোৰ কিমান তোৰ পাৰ্টনাৰে বুজাই দিব জলদি কর টকাটো ওলা তার পিছে বাকি হিসাব দেখিলাম ওলা জলদি কর ইমান কাটা করলো কিসে ওলা না বুঢ়াটো সঁচাই কৈছিল না কি মোৰাৰ আগত মিছা কথাই কৈ গ'ল নেকি না কোৱা নাই কিছুই নাই দেখোন ইয়াত এই কিসে নাই এই না আর অলপ খান এই বেটা চাউল ওলাইছে লাই কোট এই যে পাইছো এই ৰ বামন ৰ এই বামন সাইড দি মাৰ পাই গৈছো মিল গয়া नागिन निघाली मुंडावर डोळ्या लागला बेलीची नागिन निघाली পুলিশ কর ভাই মই মাতছো কিয় আৰে আমাৰ লগত যে ইমান টকা আছে পুলিচেও গম পাব লাগিব তো
এই বুড়বক কিয় লৰিছে এই ঘোড়া ঘোড়া সবকে মারা আচ্ছা বাবা ভাবি